Hello guys, welcome to my নতুন ভিডিও। তো আজি পই মই যাম গাইজ গৰু বান্ধিবলৈ। তো আপোনালোকে গাইজ আজিৰ ভিডিওটো হ'বলৈ গৈ আছে গাঁৱৰ ওপৰত। আমি গাঁৱত কি কৰোঁ, গৰু ছাগলী কেনেকৈ বান্ধো তাৰ ওপৰত মই এটা ভিডিঅ' বনাম। তো আপোনালোকে গাইজ ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকক। তো বলক গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে চাওক গাইজ, আমাৰ সৰু সৰু হাঁহ চাৰিটা ইয়াতে আছে আমাৰ কলপাৰৰ ওচৰত। কলপাৰৰ ওচৰতে এনে টিং ঘেৰি এনেকৈ থৈছে হাঁহ চাৰিটা। 5টামান আছিল গাইজ, কিন্তু এটাটো মৰি গৈছে। আমাৰ এই গৰুটো চাওক গাইজ, গলি ঘৰত পেচাব নকৰে, বাহিৰত গৈ পেচাব কৰি আছে। এইটো চাওক আপোনালোকে। আমাৰ গোটেইকেইটা গৰুক মই লৈ গৈ আছোঁ এতিয়া বান্ধিবলৈ। আৰু আপোনালোকে চাওক, কালি পানী পৰিছে, সেইকাৰণে আজিৰ ভিউটো এনেকুৱা। আৰু ৰাস্তাবিলাক চাওক, অলপ অলপ পানীও পৰি আছে, আপোনালোকে চাওক। সেইকাৰণে গাইজ মই ছাতা লৈ গৈ আছোঁ গৰু বান্ধিবলৈ। তো ফাইনেলি গাইজ গোটেইকেইটা গৰুক বান্ধি থলোঁ। আৰু মই ইয়াতে আছোঁ ছাতা লৈ, কাৰণ আজি অলপ অলপ পানী পৰি আছে। আৰু দিনটো চাওক কেনেকুৱা আজি, একদম ক'লা ক'লা হৈ গৈছে, আৰু পানী আহিব। গাইজ গৰু বান্ধি এতিয়া গৈ আছোঁ ঘৰত। আৰু তুমি চাওক ৰাস্তাটো, এইটো চাওক গাইজ, গাঁৱৰে মানুহ মিলি ইয়াতে তামোল খেতি কৰিছে। এনে পৰি আছিল, আৰু এইটো হ'ল চাব চেণ্টাৰ। আৰু আজিৰ দিনটো চাওক কেনেকুৱা। আৰু গৈ চাওক, মই গৰু বান্ধি থৈ আহিলোঁ আৰু পানী আহিয়ে গ'ল। চাওক একদম অলপ অলপ পানী আহি আছে। চাওক ইফালে। আৰু লাহে লাহে গাইজ জোৰে কৈয়ে পানী আহিব ধৰিলে। আৰু মোৰ এই ব্লগ ভিডিঅ'টো ইমানতে গাইজ সমাপ্ত। তেনেহ'লে গাইজ আজিৰ কাৰণে গাইজ বাই বাই।